নমস্কাৰ, মই মুনীন নবিছে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি বক্তব্য ৰখাৰ আগতেই যোৱা 12 জুনত এক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকললৈ মোৰ শ্ৰদ্ধা আৰু তেখেতসকলৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে এই দুৰ্ঘটনাত ভুক্তভোগীসকলৰ বা আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্যৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি পুৱাই এখন বাতৰি কাকতত শ্ৰীযুত শান্তনু ঠাকুৰ ডাঙৰীয়াই লিখা এটা লিখনি পঢ়ি ময়ো যোৱা পূৰ্বৰ ভিডিঅ'ত কৈ অহা আমাৰ আসন্ন বিপদৰ এক কথা আকৌ উনুকিয়াবলৈ বিচাৰিছোঁ। আজি কিছুদিন আগতে মধ্যপ্ৰদেশৰ পৰা অহা এহাল দম্পতী উত্তৰ পূৰ্বাঞ্চল তথা আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত নিখোজ বতৰিয়ে গোটেই দেশখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিখোজ হোৱাৰ দুদিনমান পিছতেই পুৰুষ তথা স্বামীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু তাৰপিছত আৰম্ভ হৈছিল পত্নীগৰাকীৰ নিখোজৰ বাতৰি বা দুৰ্দশাৰ ওপৰত বিভিন্ন মাধ্যমত বিভিন্ন মন্তব্য, বিশেষকৈ সামাজিক মাধ্যমত বিভিন্ন ধাৰণা চিন্তা বা মতামতে ভৰি পৰিছিল। এইবোৰৰ বিষয়ে আমাৰ বিশেষ ক'বলগীয়া নাই, কিন্তু এটা মন্তব্য আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হয়। সেইটো হৈছে যে চুবুৰীয়া বাংলাদেশৰ দুৰ্বৃত্তই স্বামীক হত্যা কৰি পত্নীক বাংলাদেশলৈ লৈ গুচি গ'ল। এই কথাষাৰৰ সত্যতা নাথাকিলেও বা নাই বুলি প্ৰমাণিত হ'লেও এই ধৰণৰ ধাৰণা এটা সাধাৰণ ৰাইজৰ মাজত থকাটো আমাৰ ভৱিষ্যতৰ বাবে যে এক আসনি সংকেত, সেই কথা কিন্তু আমি নুই কৰিব নোৱাৰোঁ। বাংলাদেশ এসময়ত বন্ধু ৰাষ্ট্ৰ হ'লেও আজি ভাৰতৰ শত্ৰু ৰাষ্ট্ৰত পৰিণত হৈছে। এখন শত্ৰু ৰাষ্ট্ৰৰ পৰা আহি আমাৰ দেশত অপৰাধ সংগঠিত কৰি নিজ দিশলৈ ঘূৰি যাব পৰাটো যদি সঁচাকৈ সত্যত পৰিণত হয়, তেতিয়াহ'লে আজিৰ তাৰিখত আমি কিমান সুৰক্ষিত বা আমাৰ ভৱিষ্যত কিমান সুৰক্ষিত। সাধাৰণ ৰাইজৰ মাজত এটা ধাৰণা সৃষ্টি হ'বলৈ হ'লে তাৰ আঁৰত কিছু হ'লেও সত্যতা থাকিব লাগিব। সেয়ে আজি মই এই ভিডিঅ'ৰ যোগেদি চিন্তাশীলসকল তথা দায়িত্বসকলক অনুৰোধ জনাওঁ যে আমাৰ হাতত সাৱধান আৰু সুৰক্ষিত হ'বলৈ বেছি সময় নাই। ইতিমধ্যেই অনেক পলম হৈ গৈছে। এতেকে সময় থাকোঁতেই আমি অতি সোনকালেই চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা যাতে আমাৰ কোনো ধৰণৰ বিপদ সংগঠিত হ'ব নোৱাৰে, তাৰ বাবে সষ্টম আৰু সুৰক্ষিত হৈ থকাৰ ব্যৱস্থা কটকটীয়া কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আজিলৈ বিদায়।